এয়া গাড়ী শিকি আছে চাওক আহে লাহে গাড়ী তিনিটাই আজি ফাৰ্ষ্ট টাইম গাড়ীত বহি ষ্টিং মাৰিছো এনেই ফাৰ্ষ্ট গিয়াৰত চলাই আছো গাড়ী ল'ব মানে কেইদিনমান পিছত সেইটো কাৰণে আগতীয়াকৈ আৰু কিবাটো ড্ৰাইভটো শিকি লৈছে জিন্দগীত ফাৰ্ষ্ট টাইম আজি গাড়ী কিনিছে মানে মোৰ তাৰপিছতে আৰু এই ফিল্ড এখনত লৈ জিন্দগীত আজি ফাৰ্ষ্ট টাইম এই গাড়ী এখন এনেকৈ চলাই ফুৰি আছো শিকি আছো ভাল লাগিছে ৱেগনাৰ গাড়ী ভাইটি পাৰিছেগে দেই 1 কিলো পাৰিছেগে নট বেড ফাৰ্ষ্ট টাইম কিন্তু ৱেগনাৰ গাড়ীৰ পৰা ষ্টাৰ্ট কৰিছো আৰু কি ক'ম আৰু বহুত মজা পলি আগত চলালে পলি ক আকৌ কিবা এটা চলা তোমাক শিকোৱাটোৱে আমাৰ দায়িত্ব স্কুলত অসমীয়া অলপ বনাই থকা মিচিং লওক এই বুজি পালেই হ'ল ছেকেণ্ড গিয়াৰকেইটা পিছত এনেও পাৰিব এইটো ৰখোৱাটো ডাইৰেক্ট আকৰ্ণেলত চামাটো লাকি চেম ডাইৰেক্ট চামাটো আকৰ্ণেলত আজিকত চাম ৰখিয়ে গ'ল নিউট্ৰেলত থৈ দিলে হৈ গ'ল এইয়া চাওক কিবা ৰিভিউ এটা দি দিয়া গাড়ী নহয় দাদা হয় মোৰ নিজৰ পাংকিং দাদা লালিন ব্ৰাদাৰ আৰু নতুনকৈ গাড়ী কিনিলে কালি নে কালি আৰু আজি মই চাব আহিলোঁ লগত বাইকখন লৈ আনি এনেই মানে কেতিয়াও মানে চলাই পোৱা নাইতো আজি কিন্তু চলাই পালোঁ আৰু জীৱনত ফাৰ্ষ্ট টাইম মজা লাগিল আৰু চাই থাকিব ভিডিঅ'টো আগলৈ গৈ থাকিব আৰু গাড়ীটোৱে এটা ৰিভিউ দিম কি মানে কেনেকুৱা ৱেগনাৰ চবেই জানে তথাপিও মানে আৰু ন কি কালাৰ নিজৰ মিচিঙত আমাৰ নিজৰ মিচিং পাতাং কম লৈ যেনেকৈ ন মুঠতে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব এতিয়া আৰু এতিয়া গাড়ী কিনাৰ নামত অলপ পাৰ্টি চাৰ্টি কৰিব যাওঁ পাৰ্টি হ'ব লাহে গাইজ গাড়ীটো এনেকুৱা আৰু ৱেগনাৰ চবেই জানে আৰু ৱেগনাৰ কেনেকুৱা ফ্ৰণ্ট চাইড সেইটো বেক চাইড আৰু এই আৰু গাড়ীখন আজি মই ফাৰ্ষ্ট টাইম এনেই অকণমান চলালোঁ লগতে শিকিলোঁ আৰু দেখুৱাই আছোঁ গাইজ আৰু গাড়ীটো অকণমান শিকিলোঁ চলাব পাৰিম বুলি ভাবিছোঁ আৰু চিন্তা কৰি চাইছোঁ আৰু এইটো ভাইটি থাকে গুৱাহাটীত পঢ়ি আছে আৰু ইয়াৰ মানে কি আৰু ক'ব পাৰি আৰু গাড়ী মালিক বুলি আৰু এতিয়া আমি বেবেজীয়ালৈ গৈ আছোঁ বেবেজীয়া চাৰিআলি চবেই জানে তাতে আমি বস্তু এটা লগাব যাম মানে গাড়ীটো কিবা এটা বস্তু লগাম আৰু কি লগাম হয়তো দেখাব পাৰিম চাগে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰিব আৰু লাইক কৰি দিব আৰু ভিডিঅ'টো ঠিক আছে
প্লট কৰচোন একদম ঠাণ্ডাৰ ওপৰত